বহুত ভাল লাগিছে, আনন্দিত লাগিছে। আৰু যিটো মোক মেইন গেটৰ কাৰণে মোক অপেনিঙৰ দায়িত্ব দিছিলে, অপেনিংটো কৰিলোঁ, ভাল লাগিছে। মোৰ এইটো প্ৰথম কিবা যে এনেকৈ এটা ঐতিহাসিক সাহিত্য সভাৰ মেইন গেটটি মই আজি অপেনিং কৰিব পাৰি মই বহুত আনন্দিত। আৰু যিটো আমাৰ তিনিদিনীয়া কাৰ্যসূচী 9, 10 আৰু 11, যাতে সেই তিনিদিনীয়া কাৰ্যসূচী যাতে যেনেকৈ আশা কৰিছোঁ তেনেকৈ যাতে ভালে ভালে পাৰ হৈ যায়, সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ যিটো আমাৰ ৱৰ্কাৰ্ছবিলাক, কৰ্মীবিলাক যিয়ে য'ত যি দায়িত্বত আছে, যাতে সকলোৱে যাতে মনে প্ৰাণে কাম কৰিব। আৰু যিটো আমাৰ 65তম সাহিত্য সভা যিটো আমাৰ বিজনী আমাৰ আজি থেমপাক্ৰি প্লে'গ্ৰাউণ্ডত, ঐতিহাসিক এটা প্লে'গ্ৰাউণ্ড আমাৰ, ইয়াত যাতে ভালে ভালে সফল হৈ যায় সেইটো আশা ৰাখিছোঁ। বহুত ভাল লাগিছে, আনন্দিত লাগিছে। আৰু যিটো মোক মেইন গেটৰ কাৰণে মোক অপেনিঙৰ দায়িত্ব দিছিলে, অপেনিংটো কৰিলোঁ, ভাল লাগিছে। মোৰ এইটো প্ৰথম কিবা যে এনেকৈ এটা ঐতিহাসিক সাহিত্য সভাৰ মেইন গেটটি মই আজি অপেনিং কৰিব পাৰি মই বহুত আনন্দিত। আৰু যিটো আমাৰ তিনিদিনীয়া কাৰ্যসূচী 9, 10 আৰু 11, যাতে সেই তিনিদিনীয়া কাৰ্যসূচী যাতে যেনেকৈ আশা কৰিছোঁ তেনেকৈ যাতে ভালে ভালে পাৰ হৈ যায়, সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ যিটো আমাৰ ৱৰ্কাৰ্ছবিলাক, কৰ্মীবিলাক যিয়ে য'ত যি দায়িত্বত আছে, যাতে সকলোৱে যাতে মনে প্ৰাণে কাম কৰিব। আৰু যিটো আমাৰ 65তম সাহিত্য সভা যিটো আমাৰ বিজনী আমাৰ আজি থেমপাক্ৰি প্লে'গ্ৰাউণ্ডত, ঐতিহাসিক এটা প্লে'গ্ৰাউণ্ড আমাৰ, ইয়াত যাতে ভালে ভালে সফল হৈ যায় সেইটো আশা ৰাখিছোঁ। বহুত ভাল লাগিছে, আনন্দিত লাগিছে। আৰু যিটো মোক মেইন গেটৰ কাৰণে মোক অপেনিঙৰ দায়িত্ব দিছিলে, অপেনিংটো কৰিলোঁ, ভাল লাগিছে। মোৰ এইটো প্ৰথম কিবা যে এনেকৈ এটা ঐতিহাসিক সাহিত্য সভাৰ মেইন গেটটি মই আজি অপেনিং কৰিব পাৰি মই বহুত আনন্দিত। আৰু যিটো আমাৰ তিনিদিনীয়া কাৰ্যসূচী 9, 10 আৰু 11, যাতে সেই তিনিদিনীয়া কাৰ্যসূচী যাতে যেনেকৈ আশা কৰিছোঁ তেনেকৈ যাতে ভালে ভালে পাৰ হৈ যায়, সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ যিটো আমাৰ ৱৰ্কাৰ্ছবিলাক, কৰ্মীবিলাক যিয়ে য'ত যি দায়িত্বত আছে, যাতে সকলোৱে যাতে মনে প্ৰাণে কাম কৰিব। আৰু যিটো আমাৰ 65তম সাহিত্য সভা যিটো আমাৰ বিজনী আমাৰ আজি থেমপাক্ৰি প্লে'গ্ৰাউণ্ডত, ঐতিহাসিক এটা প্লে'গ্ৰাউণ্ড আমাৰ, ইয়াত যাতে ভালে ভালে সফল হৈ যায় সেইটো আশা ৰাখিছোঁ।